Umatarong dupa. Hello everyone, আশা কৰো আপোনালোকে সকলোৱে ভালে আছে। আমি এতিয়া ক'ত আছো চাওক, এইয়া হৈছে বগৰী পিচি আছে। আমি এতিয়া নদী কিনাৰত আছো চাওক, নদীত এইয়া নদী দেখি পাইছে, ভিউ চাওক পিছফালে কি ধুনীয়া। আমি এই নদীত এতিয়া শামুক বুটলিম বগৰীখিনি খাই। হৈ গ'ল বগৰী পিছে এইখিনি নিমখ কি হয় বগৰী থাকি গ'ল সেনেকৈ জলকীয়াটো আগত পিচি ল'ব লাগে, পাপা বগৰীখিনি লগাব লাগে হয় নাই চামুচখন আনগে যা হেৰি বগৰী খোৱাতকৈ মানে এই ৰ'দত বহি বগৰী জুতি লোৱাই বেলেগ। আমাৰ এইটো ঘৰৰ পিছ চাইড চাওক, গোটেই পথাৰ আৰু এইখিনি নদী এখন আছে। এই নদীতে আমি মাছ ধৰি ধৰি খাওঁ, শামুকো ধৰোঁ। আজি যিহেতু শামুক বুটলিবলৈ আহিছোঁ আমি, সেয়া পিছফালে চাগে এইবোৰ খেতি বাগান, সেইটা ৰঙালাও খেতি কৰিছে। কাৰোবাক লাগে যদি আহিব, ৰঙালাও লাগে যদি। ইয়াত কবি আছিলে, বন্ধাকবি আদায় হ'ল। এতিয়া আমি বগৰীখিনি খাই মাছ ধৰাত কিমান মজা লাগে। মানে বহি বগৰী খালে মানে আৰু কৈ দে কিমান টেষ্টি লাগিব ন, তাতে ৰ'দত ৰ'দ ফুৱাই ফুৱাই। টিকলি কেলে স্কুল নগলি আজি? পেট বিষাইছিলে ন? পেট বিষাইছে, পেলু আছে নে তোৰ পেটত? বেমাৰো উঠি আছে, জলদি জলদি পিছ খাই লওঁ আৰু। বাবলি কেলে নগলি স্কুল? মাথা বিষাইছে। একাই চুলিটো অলপ দেখাই দে আকৌ। তাই আজি চুলি ষ্টেট কৰিব, কাইলৈ আপোনালোকে দেখি পাব চুলিখিনি কেনেকুৱা হ'ব। আজি সেইকাৰণে মোৰ চুল ৰাখি আছে, লাইন গুচি গ'ল বেচেৰা, লাগ বেয়া। বাহঁতে নিমখ লৈ লৈছে কিবা বায়া ককাত ফুল ককম দিবে সহমকে না 26 জানুৱাৰীত ভিডিঅ' নাটক আমি বাইরে খাবে যাম 26 জানুৱাৰী। মাগো জানে নে নাজানো, আমি যাম। মই নাযাব বুলি ইমান বেয়া পাইছে, সেইকাৰণে যাব লাগিব। 27 আছে, 26 গ'লেহে দুদিনহে অকল থাকিবি। চলো চকুৱে টকুৱে ধৰিছে। এয়া ফাৰ্ষ্ট যাত্ৰা, জলকীয়াতে পালে দেখোন। টেষ্ট কৰিছা, মজা। যিহেতু হাই প্ৰেছাৰ থকাবিলাকে ৰ'দত বহি এইখন জুতি ল'ব, লগে লগে হাই প্ৰেছাৰ ল' হৈ যাব। আৰু চিজনৰ বস্তুটো খাবই লাগে, যিয়ে নহওক হয় নহয়? খাইছা জ্বলাইছা টিকলি পাইছে যেন খাবলৈ, পাইছা খা ভালকৈ খা। কাহি পাতি নুফুৰিবি আৰু ৰাতি। এইজনী চাওক মোৰ গাহৰি, ই অৱশ্যে এতিয়া 6টা পোৱালি মা। পোৱালিটা ক'ত গ'ল? আনিছোঁ মানে ইয়াত আছে 2টা, সেইকেইটাকে মই দানা চানা দি টাইম পাছ কৰি থাকোঁ আৰু ঘৰতনো কি কৰি থাকিম বুলি ভাবি ইয়াত পোৱালি উলিয়ালোঁ। 11টা পোৱালি দিছিলে, 11টাৰ পৰা গৈ এইকেইটা পোৱালি চাওক। এতিয়া সিহঁতে 24 ডিচেম্বৰত দিছিলে পোৱালি, আজি 19 জানুৱাৰী। 23 দিন হৈছে সিহঁতৰ, 23 দিনত ইমানটো হৈছে চাওক। ধৰিব নোৱাৰিলোঁ এনেই, কিন্তু অলপ ডাঙৰ লাগিলে টোকটোক। 6টাই বাছিলে, 5টা 3টাটো জন্মতে মৰা, বাকী মাকজনীয়ে সিঁচি আছিল, মৰাই দিছে। আৰু সেইটো গামলা দেখিছে, তাত মই দানা সিজাম। এইটো আমাৰ পিছ চাইড ঘৰৰ, মই সেই তাতে খেৰ অকণমান থৈ দিছোঁ, মোৰ গৰু এজনী আছে যিহেতু। আৰু এইটো আমাৰ কিটচেন, চাংঘৰ জানি মিচিং মানুহ চাংঘৰ লাগে। আৰু এইটো পুখুৰীতে সেইদিনাখন খাইছিলোঁ চিতল মাছটো।